ঘৰত কোন আছা বোলো ঘৰত কোন আছা ও কোন আছা ঘৰতে ওলাই মাত দিয়া ভোকে প্রাণ ভাতি যায় ভোকে প্রাণ ভাতি যায় রাতি পুয়ার পরাই ভিক্ষা মাগি আছো এতিয়াও একো পোৱা নাই কোন আছা ঘৰতে ওলাই মাত দিয়া বোলো ঘৰত কোন আছা ওলাই আহা ও ভোকে প্রাণ ভাতি যায় মোক বাৰু বাহিৰত কোনোবাই মাতিছে নেকি হয় মুখেই মাতিছে মাত শুনি ওলাই আহিলা গৃহিণী দেখিয়ে আচৰিত ইমান মৰম লগা ক'ত থাকা কিবা পৰিচয় এনেকৈ কতদিন পাৰ হৈ তাৰ পিছত শুনক ৰাইজ তাৰ পিছত শুনক ৰাইজ বৈকুণ্ঠত নাৰায়ণে মনে মনে ভাবে বৈকুণ্ঠত ঈশ্বৰে ভাবে মনে মনে প্ৰমাণ চাও বালক সুধন্যৰ মাতৃৰ প্ৰতি কিমানো ভকতি জানি বুজি লওঁ এতিখনা হে প্ৰভু নাৰায়ণ তোমাৰ মহি ভাবে মনে মনে প্রভু নারায়ণ
চলি গইলা নারায়ণে ব্ৰাহ্মণৰ বেশ ধৰি চলি গইলা সুধন্যৰ কাষে বেশ ধৰি ব্ৰাহ্মণ ৰূপ ধৰি প্ৰভুই কৃষ্ণ কৃষ্ণ তেখন ব্ৰাহ্মণ ৰূপ ধৰি প্ৰভুই তেখন সুধন্যৰ কাষে আহি ৰহ 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 সুধন্যৰ কাষে আহি বাপে ৰহ 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 এই ৰহৈ তোৰ ইমান কুমলীয়া বয়সত তই সমনীয়াৰ লগত খেলা ধূলা কৰি থাকিব লাগে কিন্তু তই এই বয়সত গাঁৱে গাঁৱে ভিক্ষা মাগি ফুৰিছ এই ও তোৰ ঘৰত কোনো নাই নেকি আছে যদি আছে তেনেহলে তই কিয় ভিক্ষা মাগি আছ তেতিয়া সুধন্যই অতি দুখেৰে কৈছিল গুৰুদেৱ গুৰুদেৱ অ বহু দিনৰ পৰা মোৰ পিতৃ মাতৃ আছে শয্যাত পৰি কিবা উপায় কৰ কলৈ যা